হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু মোৰো ভাল। বহুদিন হ'ল ভিডিঅ' পষ্ট কৰাই নাছিলোঁ, গতিকে আজি ভাবিলোঁ সৰু সৰু ক্লিপছ কিছুমান আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। ডিব্ৰুগড় মিলন নগৰতে মই এখন সৰুকৈ দোকান লৈছোঁ আৰু দোকানখনৰ কাম ইতিমধ্যেই শেষ হ'ব লৈছে। আনফালে আহি পালেহি দোকানৰ সামগ্ৰীসমূহ। এই সকলো সামগ্ৰী আমি কলকাতা আৰু গুৱাহাটীতে বজাৰসমূহ কৰিছোঁ প্ৰায় 5 দিন ধৰি। বহু কষ্ট সোমাই আছে এই দোকানখনৰ লগত আমাৰ। এতিয়া ক'ব গ'লে বহুত দীঘলীয়া হৈ যাব। আনফালে ৰাখিলোঁ আমি দোকানৰ পূজা, সৰু ক্লিপছ এটা ৰখা হৈছিল পূজাৰো। এইফালে চাওকচোন দোকানখন আমি কেনেধৰণেনো সজাইছোঁ। আপোনালোক আহিব বুলি মোৰ বহু আশা। ডিব্ৰুগড় মিলন নগৰতে মই দোকানখন খুলিছোঁ। দোকানৰ নাম হৈছে লাকি পিক্স। আনফালে দেখা পাইছে এয়া মোৰ এনি টাইম মোক সহায় কৰি থকা মানুহজন একদম দোকানৰ বস্তুসমূহৰ প্ৰাইচসমূহ চাই আছে। আনফালে বিতাঞ্জলি ভিনিয়েকৰ লগত পূৰা হাঁহি হাঁহি কিনো কথা পাতিছে। আৰু দেখা পাইছে দোকানৰ সামগ্ৰীসমূহ আমি কেনেকৈ ৰাখিছোঁ। বিতাঞ্জলিয়ে কিন্তু আমাক বহুত সহায় কৰিছে দেই দোকানখন সজোৱাৰ ক্ষেত্ৰত। গতিকে বিতাঞ্জলি, তোমালৈ বহুত বহুত ধন্যবাদ আৰু এনেদৰে সদায় আমাৰ লগত থাকিবা আৰু আপোনালোকেও আহিব বুলি আশা থাকিল। আজিলৈ আহোঁ, বাই বাই।